টেনশন হইছে কি হইছে ভাই এ আপি ফোন মার থাকো ভাই আপনি ফোনও রিসিভ নকরে ভাই মেসেজও রিপ্লাই নদে কে মাথা সাথা তোমার কেন হেৰি হৈ গৈছে মাথা মানে এই হলত তাপডাল দি থাকে তাপডাল মানে আপনা আপনি নচলা হৈ গৈছে কে তার মানে রিসিভ নকরে ফোন বতৰ হবা ইটো লাগে নেকি ও মানিবা মানি লাগে আজিকালি আপিলে পইচা ঘি চাই পয়সাকে বজাৰ কৰি দিয়া নাই বতৰ আপিটোক অলপ কিবা দিবও লাগিব দিছোঁ এইটো মাথা আহাই নাই মোৰ খেলাও নাই মোৰো সেই একেই গতি দিয়া নাই কাৰণে ফোন নাই তোৰো একেই গতি সেইকাৰণে বহিছ ও ভাই কি কৰি আছে এতে আছো ৰ এনে আছো এনে বহি আছা নেকি যো বজাৰৰ পৰা যো এ ভাই কি বজাৰত যাবি টেনচন কি টেনচন যাও যো বজাৰত যি হওক আৰু তোৰ বাইকখন লো কিনো গুচি যাও মই তেল এক্সপায়াৰ এটা দিবি না মই তেল দিম যো মই খুৱাম মই খুৱাম যো বাইকখন আছে ই এক্সপায়াৰ এটা লাগব মোক নতুন বাইক দিন 5 দিন না 6 দিন হৈছে এক্সপায়াৰ লাগা হলে বাইকখন নতুন আপা বাইক নতুন হি দিছি টায়াৰ কিটা পুৰেনজি কোনটো টায়াৰ পিছত তো নেকি এর কথা যতই নি গৈছে বাইকত টায়াৰ নাই কিবা টায়াৰ নাই ও ভাই তেল মাৰ দিব যো মই খুৱাম যো ভাই এই বাকি গিলা এল্লু ভৰি জিন্দাবাদ যাবি না বজাৰৰ দি যো যো বাইকখন ও নাইটি আদু খুয়া ও করবে আলি তো স্কুল বরা ও কিতাব নিয়ে আসলি নাই কে ও তলবেরি মারাইছি ও বাসপে মারা গেছে না কিবা হবা করছিলি না দে দে ভালে হয়েছে এমকে স্কুলে যাবি দে বৰ বা টেনচন আছে চাগে আজি তাৰিখে কিয় ফাইনেন্সৰ মানুহ বজি কিস্তি মাৰাই নাই কিস্তি ক'ত মাৰবি পইচাই নাপাবি হা পইচাই নাই পইচাই নাই ওকে স্পেশাল টাইমতে যোৱা খেলা আসলি অলপ জমা আছিল আইপিএলত গেছি কথা গেছি যাবই এতিয়া ভাই এতিয়া মানিলে যে নাই আছে গুটি আছে কি কিনো কবি নতুন চাটা কিন দিলে ভাল হয় নতুন চাটা কিনবি আৰু তই এই নতুন চাটা কিনি বাপু নতুন কিনি মছা অ কা মোৰো যোৱা মদ খা এই মদ খাই গম পাবি ফুলেশ্বৰী গিৰিয়াকৰ কেনে হৈছে অৱস্থা এতিয়া মুদ নাখলি মোৰ একলা টেনচন নমৰে এলা টেনচন নমৰে মদ খা আকবেলা ঠেলা চলে অৱস্থা আছে না তাৰ হেনে হেবু মই মুদ খাবে লাগব ও মালপা কি লাগে দেল ও চিতা সিংহে ভকাইকে কৈছে ক'ত এটো কোতা এটো আ যো এ কি কৰি আছে তে ও তাসিংহে এনাম টেনশন কি আছে ভাই নকবি দে ভাই এ কো ভাই ভাই নকবি দে দে কচোন নকৰে ভাই এই এফালে কুম্বা বস্তু লৈ দে নেকি কি বস্তু লৈ দিছিলি এ ভাই এখন বস্তু লৈ দিছিলো ইনস্টলমেন্ট কিটা মাৰবা নল্লা ডাউন পেমেন্ট হিনটো এনে গেল মই কৈছিলো দেখো না মোক কেছ পইচা দি লৈ দিয়ে কেছ পইচা ফাইনেন্সৰ আনিছে কিস্তি কিটা মাৰবা নৰা নৰব পাৰো আমি নৰব পাৰো আমি নৰা যদি কে যোৱা খেলছিলে আধা পইচা দিবি নেকি ধনী যোৱা বুলি চবে কৈ থাকে সেইকাৰণে ধনী ৰবা দিছিলো হাসি মই কি দিম ও কে নি টেম্পো নিছিলি টেম্পো নহয় ভাই কি এ ভাই এই যে বস্তু আনিছিলো ভাই কিস্তি কিটা মাৰবা নল্লা টানি লৈ যাব হাইছে নিজে কিনলে গম পাবি কষ্টত কিনিছো গম পাইছা না আমার ঘরে 10 আছে 180 টকা লাগে 100 টকা ডাউন পেমেন্ট দিছিলো 100 টাকা 30 চলি সব ভঙ্গ কৰি ফলা এনে ক 30 চলি মানে সেট কৰি দিলা ও মহন্ত মহন্ত গুদিয়ে মাল কোথায় यार আজ মাল খালো অলপ নেতাই কাম জোগাৰ কৰি ভাই মাল নাই বড় ভাই অলপ মালে খাবে আকাশত আছে না বাতালত আছে কি আছে কেনে বস্তু ভুকটো ওটা চলি যায় এবারে জিকে মাল আছে বাপ টিকিয়া মাল পেয়ারা জি হারাবো আজি পেয়ার আইরে আপু সিউরা বিলে মাল দিছি যে বিলে মেল দিছি নি কিনে বাপরে বাপ পঞ্চায়েত জগাই যায় সকুয়েলের আসি নিশিয়া 30 নিশিয়া ওঠে হাজুতে ভাই ও ওটা ঠেলা ফেলা টকা 30 মন নষ্ট করি ফেললা ভাই
তিৰিচুৰি দিছো মোক দিছিলি মোক খাবি নেকি নাখাওঁ আজি খাবি এই আপু খাজুৰে উঠ অলপ মচু আনৰা ও ধুনীয়া লাগছি লাগছিনে পাৰ্টনাৰ পাৰ্টনাৰ উঠ খা ঠেলা ঠেলা টকা খা তিৰিক মাৰি যে 10 টকা লৈছো মই 10 টকা মই 3 দিছো যাওঁ সন্ধিয়া ঘৰত যাওঁ ঘৰত দেখি যাওঁ কিমান ইয়াতে থাকবি দেহা চৰব লাগি কি কিবা পৰি আছে নেকি কি পৰব কি পৰব কি হয় জাহাজত উঠছো নেকি জাহাজত উঠছে নেকি ট্ৰেইন যে আছে ট্ৰেইন জীয়াই আছে বল দি আছ মূৰা ডাঙা উঠে নাচবি নেকি নাই জাহাজখন ঘূৰিছে নেকি জাহাজ খান ঘূৰি যোৱা নাই জাহাজ ঘূৰিছে নেকি জাহাজ ঘূৰি যোৱা নাই এই তোৰ লৈ এনেকে ভাগে ঠেলা নেকি কুকুৰে মুঠি দিব গাত এই কুকুৰে ক'ত মোক কুকুৰে মুখত মুঠ কেনে মাল দেখোন যাব মাল এনে ভক্ত মাল খুৱাইছে আজি 3,000 টকা আনিছো দিৰিটো কোৱাৰি আজি 100 টকা লৈ কেনে এনেকে পৰি নাথাকবা মিছা এই জাহাজখন ঘূৰাব দি মই ঘৰত যাওঁ ঘৰত যোৱাবি এই জাহাজখন গৰু হলাই যাওঁ সোনকালে উঠ লাগি দে ৰতে যাব পাৰা কৈ কোন কোন মুতে নিচে খাইছিলি পইচা দিছে আমি ৰাজা হয় ৰাজা দেশৰ ৰাজা দোকানী বাঢ়াই গেল নেকি মোক উঠাই পইচা দিলে মই যাওঁ জাহাজত টিকেট দিলি নেকি নে টিকেট লৈ গেল লৈ গেল গোটাই কোন এটা মইতো 16 বছৰীয়া ডেকা মোক কোন এটা বুলি মাতা কোনে তই হেই কোন মই 16 বছৰীয়া ডেকা মই ডেকা ল'ৰা মই ৰাজা বুলি মাতে ৰাজা খান হেই তোৰ যাওঁ ঘৰত যাওঁ ঘৰলৈ যাওঁ চিঞৰ হৈ থাকে বোলো আপনারা যে দিশে এসি কেন একটু যাবে মা লয়ে যাবে আগৰ ৰলঙা যদি লগলত আলে মটৰ ৰলঙা হাতত লালৰ বটল খালে গাতে লাগে নিচিনা সৰু গাঁও কপে বাটত পৰি থাকো মচা খাই মানুহে চাই কুকুৰে মুতি দেই মুখত ভাঙৰ ৰলঙা যদি লগলত আলে মটৰ ৰলঙা হাতত লালৰ বটল খালে গাতে লাগে নিচা সৰবৰ গাঁও কপে বাটত পৰি থাকো নিচা খাই গাঁৱৰ মানুহ চাই কুকুৰে মুতি যায় মুখত ৰলঙা যদি লগলত আলে মটৰ ৰলঙা হাতত বন্ধু তই ঘৰত চেণ্ডেল কিয় লৈ আছ ভাই মোৰ মাহত 12 জোৰ কি চেণ্ডেল যে মাল খাওঁ কি কয় এইকাৰণে চেণ্ডেল লৈছে 1200 ঘৰত যা হৈ যা মই ঘৰত যাওঁ মই আজি ঘৰত যাওঁ কাইলৈ লগ ধৰিবি মোৰ টকা ধ্বংস কৰি দিলি মোৰ জীবন শেষ কৰি পেলালি আজি মই তোক শেষ কৰি দিম
অ দাদা কে হাল্লা কৰি আছা কোন আমি পঢ়িব নালাগে লাগে মই কিয় মত খাইছো मुझे पीने का शौक नहीं মই ঠেলা চলাই 3000 টকা আনিলো মই নিপিন্ধি মই ল'ৰা ছোৱালীক কানি কাপোৰ আনিবলৈ দিলো আৰু কি কৰিলে জানা ল'ৰাটোক সুন্দৰ পেণ্ট চাৰ্ট আনি দিছে মোৰ কোনো বেয়া লগা নাই আৰু ছোৱালীটোক কি আনি দিছে জানা এটা হাত চিঙা চোলা আৰু এটা হাফ পেণ্ট যাৰ ফলত এই সমাজত ধৰ্ষণ আৰু নাৰী নিৰ্যাতন হয় যাৰ কাৰণে ছোৱালীবোৰে ৰাস্তা ঘাটে ওলাব নোৱাৰে মোৰ 200 টকাৰে তেনেদৰে কিয় কিনি দিব মোৰ ছোৱালীজনীক নানানটা কথা ক'ব মই কিয় সহ্য কৰিম এই 200 টকা মই ঠেলা চলাই তেনেকুৱা চিগাৰেট কৰিবলৈ দিয়া নাই নহয় এই দেখৰ তলে গ'ল ফুলেশ্বৰী মন ভালে থাকিলে কাপোৰৰ কথা নহয় নহয় মতটো ফেলাই দি হেল্ল' মাইক টেক্সি আমাৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে আপোনালোকে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক ঘণ্টাটো দিব নাপাৰিব